কবিতাৰ শিৰোনাম শিক্ষাগুৰু। কবি নবিল ভূঞা। আবৃত্তি প্ৰিয়ংকা কছাৰী। জীৱনৰ আন্ধাৰবোৰত খেপিয়াই খেপিয়াই তেওঁ এডাল মমবাতি জ্বলায়। শৈশৱ পাৰ কৰা সেই পোহৰেৰে বহুজনক তেওঁ বাট দেখুৱায়। সমাজৰ চকুত খামোচ মাৰি ধৰা কুসংস্কাৰৰ এলান্ধবোৰ কেনেকৈ মচিব, তাৰে ভাৱনাত দিনে ৰাতিয়ে তেওঁ মানৱিক কবিতাই গুণগুণায়। জন্ম হৈ এই পৃথিৱীত প্ৰথম পৰিচয় মা দেউতা, আৰু তাৰ পাছতে তেওঁৰ হাতত ধৰি আৱিষ্কাৰ মই এজন মানুহ। ধন্যবাদ।